নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আমাৰ মন্দিৰৰ ৰাইজৰ সভা মানে মন্দিৰৰ কাজ। এতিয়া গধূলি 7টা বাজিলে। এতিয়া আমি মন্দিৰত যাওঁ, মানে এতিয়া মন্দিৰত ফুটা জ্বলোৱা হ'ব। এতিয়া মন্দিৰত যাব ওলাইছোঁ, মন্দিৰত গৈ লগ পাই আছোঁ। মন্দিৰ আহি পালোহি আৰু মন্দিৰত ফুটা জ্বলোৱাৰ আৰম্ভণি কৰিছে। সকলোৱে এতিয়া ধুনীয়াকৈ বহি নিজৰ নিজৰ ফুটা জ্বলাইছে আৰু অলপ পিছতেই তেওঁলোকে শাৰী শাৰীকৈ মন্দিৰতেই 3 পাক ঘূৰিব। আৰু আগতে মানে বাহিৰত ঘূৰিছিলে মন্দিৰৰ ছাইডত, মানে মন্দিৰৰ ছাইডটো সিমান এটা ঠিক নহয় আৰু বৰষুণ দিয়ালো হৈ গৈছে, গতিকে সকলোৱে এতিয়া ভিতৰতেই ঘূৰিব চাগে। এতিয়া এজন এজনকৈ শাৰী হৈ ওলাই আহিছে। এতিয়া মন্দিৰৰ মণিকূটৰ চাৰিওফালে এপাক ঘূৰি মন্দিৰত ঘূৰি 3 পাক সম্পূৰ্ণ কৰিব। এতিয়া সকলো এজন এজনকৈ ওলাই আহিছে, এয়া দেখিছে। এতিয়া ধুনীয়াকৈ শাৰী শাৰীকৈ নিজৰ চাকি হাতত লৈ ঘূৰি আছে। কিবা চাই মানে ভাল লাগে। ফুটা দিয়া সকলোতকৈও মানে বাহিৰৰ পৰা যিসকলে চায় তেওঁলোকৰ মানে বেছি ভাল লাগে। সকলোকে একে ধুনীয়া বগা ড্ৰেছ, তাতে হাতত চাকিকেইখন লৈ ধুনীয়াকৈ শাৰী শাৰীকৈ গৈ আছে এজন এজনকৈ। ভাল, সকলোৰে ঘৰৰ পৰা দিয়া যায় এখন এখনকৈ। আমাৰ ঘৰৰ পৰাও দিছে, এয়া বৰমা, ভণ্টি, দাদা, ভিনদেউ আৰু এওঁ এজন ভিনদেউ। মানে ভাল লাগে আৰু সকলোৰে ঘৰৰ পৰা মানে যিসকলে দিব খোজে, এখন ঘৰৰ পৰা এজনেই দিব পাৰিব সেইটো বুলি কথা নহয়। মানে যাৰ ঘৰৰ পৰা যিজনে দিব খোজে সেইজনে দিব পাৰে। এতিয়া আমাৰ ঘৰৰ পৰা মানে মই আৰু ভণ্টি দিয়া কথা আছিল, কিবা কিবি অসুবিধাৰ বাবে মই নিদিলোঁ, তাইয়ে দিলে। সকলোৰে ঘৰৰ পৰা মানে দিয়ে আৰু প্ৰতি বছৰে বছৰে আমাৰ ঘৰৰ পৰা এটা এটা ফুটা তোলা হয়েই। সকলোৱে দিয়ে, কিবা ভাল লাগে। এয়া আমাৰ বৌ আৰু দাদা, ধুনীয়া লাগে আৰু মানে এইখিনি টাইম মানে কি ক'ম আৰু, চাই বেছি ভাল লাগে। বাহিৰৰ পৰা মানে যিসকলে চাই আছোঁ, ময়ো চাই আছোঁ, এতিয়া চাই থাকি মানে বহুতেই ভাল লাগে। আৰু যেতিয়া চাকিবোৰ ধুনীয়াকৈ আগফালে থৈ দিব নহয়, এতিয়া এয়া ঘূৰি শেষ হোৱাৰ পিছত 3 পাক ঘূৰিব, তাৰপিছত থৈ দিব, তেতিয়া মানে চাকিবিলাক ইমান ধুনীয়াকৈ জ্বলি থাকিব, আৰু ভাল লাগে। মানে আমাৰ আগৰ কেইবছৰত মানে বাহিৰত ঘূৰিছিল, যিহেতু এতিয়া মানে বাহিৰৰ ঠাইতো ইমান ভাল নহয়, এতিয়া বাহিৰত নুঘূৰে, ভিতৰতে ঘূৰিছে। আমাৰ মন্দিৰৰ কাজ 2 দিনীয়া হয়, আজি আৰু অহাকাইলৈও হ'ব। আজি এনেকৈ ফুটা জ্বলোৱাৰ পিছত ৰাতি ওঝা উঠিব গোটেই ৰাতি, আৰু কাইলৈ ৰাতিপুৱাৰ পৰা পুথিপাঠ কৰি নাম কীৰ্তন কৰি গধূলিলৈ প্ৰসাদ দিব। ফাইনেলি মন্দিৰৰ পৰা আহি পালোঁ, এতিয়া 9টামান বাজিলে। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। থেংক ইউ।